নমস্কাৰ, মই পুনিল। যোৱাকালি এটা গীত উন্মোচন কৰিবৰ কাৰণে মানস ৰবীন ককাইদেউক লগ ধৰিবলৈ আমি দিচাংমুখত গৈছিলোঁ। দিচাংমুখত তেওঁ কৃষি ফাৰ্ম আছিল, তাত গৈছিলোঁ। তাত দাদাৰ লগত কিছুমান কথা আমি পাতিলোঁ। দাদাইও আমাৰ লগত বহুত কথা আলোচনা কৰিলে। দাদাৰ লগত আমি প্ৰায় বহুত সময়ত কটালোঁ আৰু দাদাইও আমাক সময় দিলে আৰু দাদাক বহুত ধন্যবাদ দিছোঁ আমাক সময় দিয়াৰ কাৰণে। বহুত ধন্যবাদ দিছোঁ দাদাক সময় দিয়াৰ কাৰণে আমাক। আৰু যিটো গীতৰ কাৰণে আমি গৈছিলোঁ দাদাৰ ওচৰত, তেখেতে উন্মোচন কৰিলে। তাৰ কিছুমান ভিডিঅ' আমি শেষৰ ফালে ৰাখিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। গীতটোৰ বিষয়ে বিশেষ একো নকওঁ, আপোনালোকে শুনিব, কেনেকুৱা হৈছে জনাব কমেণ্টত। জিকে মাইনা নামৰ ইউটিউব চেনেলটোৰ লগত কথা বতৰা পতা হ'ল, তাত তেওঁলোকে আপলোড কৰিব সন্ধিয়া পৰত, সকলোৱে শুনিব। ডাঙৰ বিহু বজাৰলৈ এতিয়া ওলাই যাব। অঁ, আগতো চাগে ইয়াৰ পৰা নিয়া হ'ল নহয় চাগে, ফেচবুকত পাইছিলোঁ এনেকৈ। কালি বজা